নমস্কাৰ হ্যাপি হোলি এয়া মই ফাকুৱাই লগাইছে কিন্তু এই ৰংবিলাক কিন্তু মোৰ গুচি যাব একো টেনচন নাই মোৰ একো কষ্ট কৰিব নালাগে শুকানকে এনেকে দি সফা কৰি দিলে ঠিক হৈ যাব গতিকে আপোনালোকে কাৰোবাক ৰং লগাবলৈ গ'লে এনেকুৱা ভাল ৰঙেই লগাব আৰু নিজেও তেনেকুৱা ৰঙেই দিব এতিয়া কথা হৈছে এই যে আমি হোলি খেলো হ্যাপি হোলি আমি কৈছো এই হ্যাপি হোলিৰ অন্তৰালত বাৰু কি আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া কিছুমান কাহিনী আছে প্ৰথম কাহিনী মতে হৈছে কৃষ্ণ আছিলে ক'লা আৰু তেতিয়া যশোদাক গৈ কমপ্লেইন কৰিছিলে ৰাধা ইমান বগা আৰু মই ইমান ক'লা গতিকে মোৰ ভাল নালাগে তেতিয়া যশোদা মাই কৈছিলে যোৱা ৰাধাক গৈ ৰং লগাই দিয়া আৰু কৃষ্ণই গৈ তেতিয়া ৰাধাক ৰং লগাই দিছিলে আৰু তেনেকৈ ৰঙৰ উৎসৱ ফাকুৱা সকলোৱে মিলি খেলিছিলে আৰু সেকেন্ড কাহিনী মতে হৈছে হিৰণ্যকশিপু যি দস্যু আছিল অসুৰ আছিল সেই হিৰণ্যকশিপুৰ ভনীয়েক আছিলে হোলিকা আৰু হোলিকাৰ বৰদান আছিল যে হোলিকাক যেতিয়া জুইত বহাই দিয়া হয় জুই লগাই দিলেও তেওঁ কেতিয়াও অগ্নিত দহন নহৈছিলে আৰু সেইটো কাৰণে হিৰণ্যকশিপুৱে প্ৰহ্লাদক হোলিকাৰ কুলত বহুৱাই অগ্নি সংযোগ কৰি দিছিলে যাতে হোলিকা বাছি প্ৰহ্লাদ যাতে মৰি যায় জুইত পুৰি কিন্তু বিষ্ণু ভগৱানৰ কৃপাত কি হৈছিলে বিষ্ণু ভগৱানৰ কৃপাত হোলিকা পুৰি গ'ল দহন হৈ গ'ল কিন্তু প্ৰহ্লাদ বাছি গ'ল আৰু সেই আনন্দতে সকলোৱে হোলিকা দহনৰ উৎসৱ অৰ্থাৎ ৰং খেলিছিলে আৰু এটা কাহিনী মতে হৈছে এই দিনটোতে শ্ৰীকৃষ্ণই পুতনাক বধ কৰিছিলে আৰু পুতনা বধৰ সেই আনন্দতে হোলি খেলিছিলে সকলোৱে ৰং খেলি পেলাই আনন্দ কৰিছিলে গতিকে ৰঙৰ উৎসৱ ফাকুৱাই আমাক সোঁৱৰাই দিয়ে আমাক নীতি শিক্ষা দিয়ে যাতে আমি অহংকাৰ আৰু অনৈতিকতা নাশ কৰি দিওঁ কাৰণ অহংকাৰ আৰু অনৈতিকতা থাকিলে কি হয় আমি হোলিৰ নিচিনা হোলিকাৰ নিচিনা পুৰি যাব লাগে অৰ্থাৎ ধ্বংস হৈ যাব লাগে আৰু এটা এই আনন্দৰ উৎসৱে আমাক সোঁৱৰাই যে আমি সদায় হাঁহি আনন্দ কৰি থাকিব লাগে আমাৰ দুখবোৰ পাহৰি হ'লেও কম কৰি হ'লেও আমি হাঁহি আৰু আনন্দত থাকিব লাগে আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহ যে সমান এয়া ৰঙৰ উৎসৱ ফাকুৱাই আমাক সোঁৱৰাই দিয়ে গতিকে আহক সকলোৱে এতিয়াৰ পৰা আমি হাঁহি আৰু আনন্দেৰে সমাজৰ সকলোৱে একেলগে বসবাস কৰোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ফেমিলিটো বঢ়াই দিবা থেংক ইউ ধন্যবাদ